বিভিন্ন সময়ত আৰু বিভিন্ন কাৰণত আমাৰ খং উঠিব পাৰে। কিছুমান সময়ত অলপ খং বেয়া নহয়, কিন্তু বৰ বেছি খং উঠা বা সঘনাই খং উঠাটো আপোনাৰ কাৰণে ভাল নহয়, লগতে ই আনৰ কাৰণেও ভাল নহয়। আপুনি যদি এনেকুৱা এজন মানুহ যাৰ খুব খং উঠে বা সঘনাই খং উঠি থাকে, তেনেহ'লে আন মানুহে আপোনাৰ লগত কথা পাতিবলৈ, সম্পৰ্ক স্থাপন কৰিবলৈ ভয় কৰিব, চিন্তা কৰিব। আৰু আপুনিও জানে যে বহু সময়ত এনে খং উঠাৰ পিছত আমি অনুতাপো কৰিবলগীয়া হয়। কাৰোবাক বৰ বেয়াকৈ নক'বলগীয়া কথা কৈ আমি পিছত অনুতাপত ভোগোঁ। এনে খং নোহোৱা কৰাৰ উপায় আছে। তেন্তে আহক আমি জানি লওঁ এনেকুৱা কি উপায় আছে যে আমাৰ খংটোক নিয়ন্ত্ৰণ কৰিব পাৰি। প্ৰথম উপায়টো অলপ টান যদিও চেষ্টাৰ অসাধ্য একো নাই। আৰু এটা কথা, আপোনাৰ বাবে ভাল, আপোনাৰ কামত অহা, আপুনি চেষ্টা কৰি থকা কোনটো কামনো টান নহয়। প্ৰথমতে চাওঁ আহক আপোনাৰ খং উঠে কিয়। সাধাৰণতে আমাৰ খং উঠাৰ এটা প্ৰধান কাৰণ হ'ল এক্সপেক্টেশ্যন, আমাৰ প্ৰত্যাশাবোৰ। আমি কিছুমান কথা আশা কৰোঁ আৰু সেইমতে নহ'লে আমাৰ খং উঠে। আপোনাৰ ভোক লাগিছে কিন্তু ভাত হোৱাই নাই, আপোনাৰ খং উঠিল। চাহ একাপ খাবলৈ আপোনাৰ বৰ মন গৈছে, অথচ ঘৰৰ কোনেও আপোনাক চাহ একাপো কৰি আনি দিয়া নাই, তেতিয়াই আপোনাৰ খং উঠিল। আপুনি আগতে নিজৰ বন্ধু বা বান্ধৱীক সহায় কৰি থৈছে, কিন্তু আজি যেতিয়া আপোনাক সহায়ৰ প্ৰয়োজন, তেতিয়া সিহঁত কোনেও আগবাঢ়ি নাহে, আপোনাৰ খং উঠিল। আপুনি কাৰোবাক কাম এটা কৰিব দিছিল, তেওঁ আপুনি বিচৰা মতে বিচৰা সময়ত কামটো নকৰিলে বা কৰিব নোৱাৰিলে, গতিকে আপোনাৰ তেওঁৰ ওপৰত খং উঠিল। কোনোবাই কিবা এটা কাম কৰিলে যিটো আপোনাৰ মতে ভাল নহয়, আপোনাৰ বিশ্বাস আৰু বিচৰা মতে সেই কামটো হোৱা নাই, গতিকে আপোনাৰ খং উঠিল। এতিয়া যদি আমি এই আশা প্ৰত্যাশাবোৰ অলপ কমাব পাৰোঁ, তেতিয়া কিছু পৰিমাণে হ'লেও খং নিয়ন্ত্ৰণ কৰিব পাৰি। একেবাৰে নোহোৱা কৰাটো সহজ নহয় যদিও লাহে লাহে সকলো ঠিক হৈ যাব। কিন্তু এই সৰু সৰু আশা প্ৰত্যাশাবোৰ নোহোৱা কৰিব পাৰিলেই আমাৰ জীৱনৰ পৰা অধিকাংশ হতাশা, ডিপ্ৰেশ্যন, ফ্ৰাষ্ট্ৰেশ্যন আদি নোহোৱা হ'ব। তেতিয়া এইবোৰৰ বাবে উঠি থকা খঙো নোহোৱা হ'ব। আপুনি যিহেতু আশা কৰাই নাছিল, গতিকে আপুনি এক নিৰ্দিষ্ট পদ্ধতিত বা সময়ত কামটো হ'বই বুলি বা কোনোবাই কৰিব বুলি আশা নকৰিব। তেতিয়া কাৰো ওপৰত খং উঠাৰ কোনো কাৰণেই নাথাকিব। দ্বিতীয় উপায়, এই উপায়টো আগৰটোতকৈ অলপ সহজ। খং উঠিলে লগে লগে ৰিয়েক্ট নকৰি সদায় অলপ সময় ৰৈ দিয়ক। খং উঠিলে খঙৰ ভমকত আমি যি কৰোঁ, অৰ্থাৎ তৎক্ষণাত আমি যি কৰোঁ, সেয়া ভাল নহয়, অধিক বিপৰীতহে হয়। কিন্তু মাত্ৰ অলপ সময় যদি আপুনি নিজকে নিয়ন্ত্ৰণত ৰাখে, তেতিয়াহ'লে লাহে লাহে আপোনাৰ খংটো অলপ কমিব আৰু তেতিয়া আপোনাৰ ৰিয়েকশ্যনটো অলপ হ'লেও নিয়ন্ত্ৰণ কৰিব পাৰি। খং উঠা বুলি গম পোৱাৰ লগে লগে আপুনি অলপ সময় ধৈৰ্য ধৰক, 15 ছেকেণ্ড, 20 ছেকেণ্ড, 30 ছেকেণ্ডৰ বাবে চকু দুটা মুদি লওক আৰু তাৰপিছত সুস্থিৰভাৱে চিন্তা কৰক আৰু ক'বলগীয়াখিনিহে কওক। তেতিয়া আপোনাৰ আৱেগ আৰু আপোনাৰ উত্তৰ দুয়োটাকে অলপ হ'লেও মৃদু, কোমল কৰিব পাৰিব। এই সময়খিনি ৰৈ দিয়াৰ পিছত যদি আপোনাৰ এনে লাগে যে একো টানকৈ নক'লেও হ'ব, তেতিয়া টানকৈ নক'ব, বা যদি ভাৱ হয় একোৱে নক'লেও হ'ব, তেতিয়া মনে মনে থকাই শ্ৰেষ্ঠ। বহু সময়ত মৌনতাৰ শ্ৰেষ্ঠ ভাষণ হিচাপেও পৰিগণিত হয়। তাৰপিছত চাব আপোনাৰ খং লাহে লাহে কমি আহিছে। খং কমোৱাৰ আৰু এটা ভাল উপায় আছে। সেই ভাল আৰু দ্বিতীয় উপায়টো হৈছে মৃদুভাৱে গান শুনা। আপোনাৰ খং উঠি থাকিলে কাকো একো বেয়াকৈ নকয় অলপ সৰু চাউণ্ডত আপোনাৰ ভাল লগা গান লগাই অলপ সময় শুনিব। তাৰ পিছত দেখিব যে আপোনাৰ যে খং উঠি আছিল সেইটো পাহৰিয়ে যাব। 4. খং উঠিলে আপুনি বাহিৰত মুকলি ঠাইলৈ ওলাই যাব পাৰে। মুকলি বতাহে আপোনাৰ মন মগজু শান্ত কৰি খং কমাব পাৰে। 5. কামৰ বোজাৰ পৰা বিৰতি। গোটেই দিনটো ষ্ট্ৰেছফুল হ'লে বা কামৰ অধিক বোজাৰ বাবে খং নিয়ন্ত্ৰণ কৰিব পৰা শক্তি হেৰাই যায়।
সেয়ে যিমানে কামৰ বোজা নহওক কিয় মাজে মাজে সৰু বিৰতি ল'লে ই আপোনাৰ ষ্ট্ৰেছ বহু পৰিমাণে কমাব পাৰে। গতিকে বন্ধু বান্ধৱীসকল, এবাৰ আপোনালোকে একেটা উপায় কৰি চাওক, তাৰ পিছত জনাবচোন আপোনাৰ খং নিয়ন্ত্ৰণত আহিছেনে নাই। এনেকুৱা বহুতো আমাৰ জীৱনৰ লগত হৈ থকা কথা আৰু প্ৰয়োজনীয় কথা জানিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে মোৰ ভিডিঅ'টো যদি চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু সকলোৰে লগত শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় আই অসম।